নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ একেবাৰে সিম্পল সান্দহ কণীৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই ৰেচিপিটো কোনোবাই হয়তো খাই পাইছে আৰু কোনোবাই হয়তো নাই পোৱা। যিসকলে নাই পোৱা তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ কাৰণে 3টা কণী আৰু এটা বাটিত 3 চামুচ সান্দহ গুড়ি লৈছোঁ। এতিয়া 2টা পিঁয়াজ, 2টা বিলাহী আৰু অলপ ধনিয়া পাত এনেকৈ কাটি লৈছোঁ। 3-4টামান কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰু অলপ থেতেলাই লৈছোঁ। আৰু চাহ চামুচেৰে 4/1 চামুচৰ জোখেৰে জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ লৈছোঁ। এতিয়া গৰম কেৰাহীত জোখমতে অলপ মিঠাতেল দিছোঁ। আৰু তেলখিনি ভালকৈ গৰম কৰি লৈ এতিয়া কাটি লোৱা পিঁয়াজখিনি দি ভাজি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া থেতেলাই থোৱা আদা নহৰুখিনি আৰু সৰু সৰুকৈ কাটি লোৱা কেঁচা জলকীয়াখিনি দি ভাজি লৈছোঁ। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া কাটি লোৱা বিলাহীখিনি দি ভাজি লৈছোঁ। বিলাহীখিনি সিজি কোমল হৈছে। এতিয়া আধা চামুচ হালধি, মছলাখিনি আৰু সোৱাদ অনুসৰি নিমখ দি অলপ সময় ভাজি লৈছোঁ। এতিয়া বাটিত লোৱা সান্দহ গুড়িখিনিত আধা কাপ পানী দি ভালকৈ গুলি লৈছোঁ। এতিয়া ভাজিখনত দি দিছোঁ আৰু ভালকৈ লৰাই মিক্স কৰি অলপ সময় ভাজি লৈছোঁ। এতিয়া আকৌ একাপ পানী দি 2 মিনিটমান ভাজি ল'ম। দুই মিনিটমান ভাজি লোৱাৰ পিছত পানীখিনি শুকাই ডাঠ হৈ আহিছে। এতিয়া কণীকেইটা ভাঙি দি দিছোঁ। এতিয়া লৰাই লৰাই সান্দহ আৰু কণীখিনি ভালকৈ মিক্স কৰি ভাজি লৈছোঁ। সান্দহ কণীৰ এই ভাজিখন খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে বাৰু কেতিয়াবা এনেকৈ ভাজি খাইছেনে? খাই চাবচোন আৰু কমেণ্ট কৰি জনাব মোক কেনে লাগিল। আৰু এয়া সান্দহ কণীৰ ভাজি হৈ গ'ল। এতিয়া গেছটো অফ কৰি মই ওপৰত ধনিয়া পাত কাটি দিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই ৰেচিপিটো চাই যদিহে আপোনালোকৰ ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অকণমান উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ নতুন এটা ভিডিঅ'ত। ধন্যবাদ।